हेलो फ्रेंड्स आमी इटा जाबले ओलाइছো रांसापारात অসমৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ ঠাই ৰাংসাপাৰা হয় গতিকে আমি ৰাংসাপাৰাত গৈ এটা চাই আহিম ৰাংসাপাৰাটো কিমান পৰিষ্কাৰ হয় আৰু ইয়াৰ পৰিৱেশটো চোৱা চাৰিওফালে পুৰা ধুনীয়া একদমবাৰে চাৰিওফালে চোৱা ধুনীয়া আহি পালোৱে আৰু ৰাংসাপাৰা আৰু বেছি দূৰ নাই আপোনালোকে চাই থাকিব ভিডিঅ'টো এই মোৰ লগত আছে মোৰে পাৰ্টনাৰ হয় সি লাজ কৰে গতিকে ইয়াক দেখা নাই আৰু মুখটো চা ইয়াৰ পৰিৱেশ চা কিমান ধুনীয়া हेलो फ्रेंड्स আমি এটা ফাইনালি ৰাংসাপাৰাত আহি পালোঁ আৰু এইটো পাৰ্কিঙতে বাইক পাৰ্কিং কৰিলোঁ এইটো ৰাংসাপাৰা ইয়াত চাইনবোৰ্ড আছে দেখিছোঁ ইয়াতে এইটো ৰাংসাপাৰা হয় আমি ৰাংসাপাৰাত আহিলোঁ ৰাংসাপাৰাত আহি দেখিলোঁ গাঁওবিলাক চাওক কিমান ক্লিন একদম পূৰা এটা গছৰ পাত একো নাই পূৰা ক্লিন এতিয়া আমি এইপিনে ভিতৰলৈকে যাম আমি এইপিনে প্ৰথমে এইপিনে ভিতৰত যাম ভিতৰত গৈ চাই আহিম মানে ঠাইবিলাক কিমান পৰিষ্কাৰ হয় কি আছে আৰু কি দেখাব পাৰোঁ আপোনালোকক গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক আমি বাইকটো ইয়াতে পাৰ্কিং কৰিলোঁ
এইটো টিকেট কাউণ্টাৰ হয়। এইটো ৰাংচাপাৰাৰ মেইন ৰোড হয় এইটোৱে। আৰু ইয়াতে ৰাংচাপাৰা পাৰ্কিং কৰি ওচৰতে দেখিলোঁ এটা ইয়াতে গছৰ পৰা এটা ঘৰ আছে, ট্ৰি হাউচ আছে ইয়াতে এটা দেখিলোঁ, এটা ট্ৰি হাউচ আছে ইয়াতে। এতিয়া আমি এইটো গেটৰে সোমাই যাম আৰু ভিতৰৰ পৰিৱেশটো চাম কি ৰকম। আহক আপোনালোকে চাই থাকক, এইটো কি কি আছে সকলো দেখুৱাম। ইমান ধুনীয়াকৈ সজাই ৰাখিছে এইবিলাক টাবত। ফুলদানিবিলাক চোৱা ইমান ধুনীয়াকৈ ৰাখিছে, এইবিলাক চোৱা ইমান ধুনীয়াকৈ সজাই ৰাখিছে টাবত, ইমান পৰিষ্কাৰ, এটাও লেতেৰা নাই ইয়াত। চোৱা ইয়াৰ পৰিৱেশটো এটা চোৱা কীৰকম, কেনেকুৱা ক্লিন, ইয়াতে ধুনীয়া পৰিৱেশ। ফ্ৰেণ্ডছ, মই এতিয়া বৰ্তমান আছোঁ ৰাংচাপাৰাত, আৰু ইয়াতে ৰাংচাপাৰাৰ এটা বাসিন্দা এটা আছে, খুৰা হয়। খুৰা দুই এষাৰ কথা ক'ব ইয়াৰ ৰাংচাপাৰাৰ বিষয়ে। ৰাংচাপাৰাৰ বিষয়ে আৰু একো ক'বলৈ লাজৰ কথা আৰু দুখৰ কথা, দুদফা আছে তাৰমানে। লাজৰ কথা মানে দুখীয়া গাঁও, দুখৰ কথা পঢ়া শিক্ষিত কম ইয়াতে, সেইকাৰণে দুখৰ কথা আৰু লাজৰ কথা। কিন্তু দুখীয়া হ'লেও আৰু শিক্ষা দীক্ষা কম হ'লেও আমি যিখিনি চোৱা চিতা কৰি আছোঁ,
অসমতো ফাৰ্ষ্ট ডিভিজন হৈয়ে চেণ্টাৰৰ চিৰিয়েল নম্বৰ 4 নম্বৰলৈকে আমি আগবাঢ়ি আছোঁ। যাক নেকি সদায় আমি নিজৰ গাঁওখিনি নিজৰ ঘৰখিনি সজাগতা কৰি চাফ চিকুণৰ কৰি ৰাখিবলৈ আমাৰ চেষ্টা, আৰু সেই চেষ্টাৰ ফলটো এতিয়া চৰকাৰ চাইডৰ পৰা আমাক লৈ গৈছে, আগবাঢ়ি লৈ গৈছে চেণ্টাৰৰ চিৰিয়েল নম্বৰ 4 নম্বৰলৈকে আমি আগবাঢ়ি আছোঁ। আৰু পৰাপক্ষ আমি বেক হ'বলৈ নাচাওঁ, আগবাঢ়িবলৈ চাওঁ যে এই বৰ্তমান যিখিনি আমাৰ কামখিনি কৰি আছে সেই তাতকৈ অধিক আৰু আগবাঢ়ি যাবলৈ আমাৰ চেষ্টা। আৰু বিভিন্ন প্ৰান্তৰ পৰা জনতাই আহে প্ৰতিদিনে, কিন্তু কেতিয়াবা ছিজনত এনেকুৱা জনতা আহে 1000-2000 পৰ্যন্ত মানুহ আহি পায়। আৰু এই বাছবাৰীখিনি যেতিয়া 2000 মান মানুহে ইয়াতে উপস্থিত হ'ব, তেতিয়া এই বাছবাৰীয়ে যিটো সজাগতা কৰি ৰাখিছে, ইয়াতো লড চোতাল 2টা লড, মই এই বাছবাৰীটো আহিবলৈ মোৰ সময় পোৱা নাই। দিনৰ ভাত ৰাতি খাওঁ এনেকুৱা। আৰু মই শুনা পাইছিলোঁ ইয়াৰে ভিতৰত যিমানে মানুহ আহে সিমানে ভাল পাওঁ। অথচ খোৱা লোৱা দিবলৈ নোৱাৰিলেও, সন্মান দিব নোৱাৰিলেও, তথাপি যিমানে জনতা আহে সিমানেই ভাল। আৰু মই শুনা হিচাপত শুনা পাইছিলোঁ অসমৰ ভিতৰত চবতকে পৰিষ্কাৰ ঠাই ইখনেই হয়। আৰু অসম চৰকাৰ তৰফৰ পৰা এইটো গাঁৱত ধৰ পুৰস্কাৰ দিয়া হৈছিলে নেকি? দিছে। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা 1 লাখ, আসাম ষ্টেটৰ পৰা 5 লাখ, 6 লাখ টকা চেক দি দিছে। আৰু সেইবিলাক টকা আমি খাই পেলোৱা নাই, কাম কৰিছোঁ। মই শুনা পাইছিলোঁ অসমৰ ভিতৰত চবতকে পৰিষ্কাৰ ঠাই হ'ল এই ৰাংচাপাৰা। এছিয়াৰ ভিতৰত মাউলি লওঁ, অসমৰ ভিতৰত ৰাংচাপাৰা। ধুনীয়াকৈ ইয়াতে বাঁহৰ চকী বনাই ৰাখিছে। ইয়াতে অলপ বহি চাম কিৰকম লাগে চকীটোত, ইমান মজা লাগে। আপোনালোকে যদি ৰাংচাপাৰাত আহিব বিচাৰে আহিব পাৰে। ধুনীয়াকৈ চকী বনাই ৰাখিছে, বাঁহৰে চকী হয়। এতিয়া আমি যাবলৈ ওলালোঁ, সম্পূৰ্ণ ৰাংচাপাৰাটো ঘূৰিলোঁ। আৰু এইবাৰ দেখাব খুজিছোঁ এতিয়া ট্ৰি হাউচটো। এইটো ট্ৰি হাউচ হয়, এইটোৱে আছিলে ৰাংচাপাৰা সম্পূৰ্ণ এৰিয়া। ইয়াৰ পৰিৱেশটো চাওক কিমান ধুনীয়া ইয়াত। আৰু লগতে আছে ইয়াত এটা গীৰ্জাঘৰ আছে, ইমান ধুনীয়া চাওক, ইমান ধুনীয়া পৰিষ্কাৰকৈ ৰাখিছে। এইটোৱে আছিলে ৰাংচাপাৰা। গতিকে কোনোবা যদি আহিব বিচাৰে ৰাংচাপাৰাত আহিব পাৰে, আৰু আহি কিনি ইয়াৰ সৌন্দৰ্য চাব পাৰে। কেনেকুৱা ইমান ধুনীয়া ঠাই হয়।
এইটোৱে আছিলে ৰাংচাপাৰা। এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো ইমান এটা দীঘল নকৰোঁ, গতিকে ইমানতে সামৰিলোঁ আৰু।